গছজনচী আদিবাসীকে ধৰি 6 জনজাতি জনগণৰ কথা কৈ আছোঁ। গতিকে কৰা নকৰে তেওঁলোকৰ মেটাৰ। মই সেইকাৰণে ভাবি আছোঁ যে যদিহে কেতিয়াবা চৰকাৰৰ প্ৰতি ৰাইজৰ মোহ আছে অলপ, তেওঁলোকে এতিয়াই বাদ দিয়ক, তেওঁলোকে নৱসেনাক ছাপোৰ্ট কৰক। আমি এইবাৰ অকল মানে আসাম নহয়, বেংগলতো ইলেকশ্যন খেলিব গৈ আছোঁ। গছজনজাতি জনগোষ্ঠীৰ যিবিলাক দীৰ্ঘদিনীয়া সমস্যা, তেওঁলোকৰ মাটি, তেওঁলোকৰ ভেটি, তেওঁলোকৰ ভাষা, ইতিমধ্যে পাৰ্লিয়ামেণ্টত তেওঁলোকৰ ভাষাৰ বিষয়ে আমি কৈছোঁ যে গছজনজাতি ভাষাক 8 চিডিউল আনিব লাগে বুলি। গতিকে গছজনজাতি ৰাইজে নিশ্চিতভাৱে জানে যে নৱসেনা তেওঁলোকৰ পক্ষত আছে, পক্ষত থাকিব। নৱকুমাৰ শৰণে দুবাৰৰ সাংসদ, গতিকে আপোনাৰ সমষ্টিত মানে তেনেধৰণৰ উন্নতি হোৱা নাই বুলি বিৰোধী উল্লেখ কৰিছে, আপুনি কি ক'ব? মই আপোনালোকৰ প্ৰশ্ন সন্মান জনাই কৈছোঁ যে MP বিলাকৰ এটা নিৰ্দিষ্ট ৰল থাকে, বিশেষকৈ পাৰ্লিয়ামেণ্টত ৰাইজৰ যিখিনি আশা আকাংক্ষা সেইখিনি কথা বক্তব্য ৰাখিব পাৰে। MP উন্নয়নৰ ক্ষেত্ৰত কোনো ৰল নাথাকে। যদি আপোনালোকে দেখে যে ইয়াত হাইৱে হৈছে নে নাই, ইয়াত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক হৈছে নে নাই, ইয়াত MGৰ পইচা আহিছে নে নাই, ইয়াত বিভিন্ন ধৰণৰ চেণ্ট্ৰেলৰ ফাণ্ডবিলাক আহিছে নাই, তেতিয়াহ'লে কৰিব। আজি KVK কথাটো কৈছোঁ, KVK আমি প্ৰথমেও দিছিলোঁ যে ফাণ্ডটো কিমান হৈছে। ফাণ্ড যথেষ্ট কমি গৈছে, আমিও দুখী, কাৰণ KVKৰ লগত আমাৰ বহু ৰাইজৰ ভৱিষ্যত জড়িত হৈ আছে। গতিকে কিছুমানে নাজানে এই কথাটো প্ৰশ্ন কৰে যে উন্নয়ন কৰিছে নাই। উন্নয়নৰ প্ৰশ্নটো সুধিব লাগে মুখ্যমন্ত্ৰীক, উন্নয়নৰ প্ৰশ্নটো সুধিব লাগে প্ৰধানমন্ত্ৰীক, উন্নয়নৰ প্ৰশ্নটো সুধিব লাগে প্ৰমোদ বড়ো ডাঙৰীয়াক। তেওঁলোকে আচলতে ৰাইজৰ আশা আকাংক্ষাখিনি পূৰণ কৰিব পাৰিছে নাই, কিন্তু উল্টাই কেতিয়া সোধা হয় নৱসৰণীয়া। মই ভাবোঁ এইটো ভুল। আৰু পাৰ্লিয়ামেণ্টত আপোনালোকৰ ইয়াৰ জেগাৰে মানুহবিলাকে আমাক কৈছিল যে নৱসেনাই কেৱল যায় পাৰ্লিয়ামেণ্টত ঘুমাই থাকক, যাতে তাত বড়োলেণ্ডৰ নামত কোনো চলাকলি হয়নে নহয়, তাত মানে চিল্লাব নোৱাৰে, বা তাত গৈ কেনে ইয়াত কোনোবা মানুহ মৃত্যু হ'লে, হত্যা হ'লে তেওঁ বাংলাদেশী বুলি যে তাত ক'ব নাই, সেই কথাখিনি কৈছিল। আমি সেইখিনি সঠিকভাৱে আমি উপস্থাপন কৰি আছোঁ। আৰু কোনো মাইকেলালে নৱসেনা থাকাত গৈ কেনে দিল্লীৰ এই ধৰণৰ কোনো খুচি হৈ বিৰোধী দলৰ অভিযোগ আপুনি বড়ো ৰাজনীতি কৰে, এই ক্ষেত্ৰত কি ক'ব? বিৰোধী দলৰ নহয়, মই আমাৰ মুছলিম এজন আমাৰ ভাই, তেওঁ সিদিনা মোক এটা মিটিঙত কৈছে যে আপুনি বড়ো কাজিয়া লগাইছে, আপোনাৰ কাৰণে মুছলিম বড়োৰ মাজত কাজিয়া লাগিছে, আপোনাৰ কাৰণে মানে হেৰি হৈছে। তেতিয়া মই তেওঁক সুধিছিলোঁ যে অবড়ো শিক্ষামন্ত্ৰী কি মই গঠন কৰিছিলোঁ? ইয়াৰ আমচু, ABMচু, আক্ৰাচু, আমাৰ চান্তাল ছাত্ৰ সন্থা, গখালী ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, নাথ যোগী ছাত্ৰ, মই তেওঁলোকক কৈছিলোঁ নেকি যে আপোনালোকে অবড়ো ছাত্ৰ সন্থা বুলি কওক, হয় নহয়? তেওঁলোকে নিজেই পৰিছে যে আমি অবড়ো ছাত্ৰ সন্থা। ঠিক তেনেকৈ ইয়াত মুছলিম আৰু বড়োৰ মাজত কাজিয়া কোনে ভাঙিব আহিছে? নৱসেনাই ভাঙিব লগাব আহিছে নেকি? গতিকে মই সকলোক কৈছোঁ যে আপোনালোকে প্ৰশ্নটো কৰাৰ আগতে এবাৰ নিজৰ বিবেক সোধক যে নৱসেনাই বড়ো লগাইছে নে বড়ো লগোৱাবিলাকক ঠাণ্ডা কৰাৰ কাৰণে নৱসেনা আহিছে। উত্তৰটো নিশ্চয় আপোনালোকে পাই যাব। শৰণে কেৱল তেনেকুৱা ধৰণৰ সাক্ষাৎ পোৱা নাই বুলি আৱেগ প্ৰকাশ কৰিছে, গতিকে আপুনি কি ক'ব? এই কথাটো মই তেওঁলোকক সুধিছোঁ। আমিতো প্ৰায় প্ৰতিখন গাঁৱতে গৈছোঁ, যদি কাৰোবাৰ লগ পালে সেইটো মোৰ দগ নহয়। এটা হ'ল আমাৰ কমিউনিকেশ্যন গেপ আছে, কাৰণ আমাৰ পাৰ্টি নাছিলে, ব্যক্তি বিশেষে চবে আজিও বহুতে ফোন কৰি আছে, আপোনালোকৰ ওচৰত আছিলোঁ। মই তেওঁলোকক হাতযোৰি জনাইছোঁ যে নৱসেনা এজ এ MP প্ৰতিজন মানুহক লগ পোৱাটো সম্ভৱ নহয়। আপোনালোকৰ মোবাইল নাম্বাৰবিলাক দিব, আমি যেতিয়াই যাওঁ আপোনালোকক জনাই দিম যাতে আপোনালোকে তাত আহি হাজিৰ হয়। আৰু আপোনালোকে চাওক, ইয়াৰ বেছিভাগ মানুহ মানে আমাৰ খেতিয়ক বা বিভিন্ন ধৰণৰ হেৰি, তেওঁলোকক কেতিয়াবা সন্ধিয়াহে লগ পোৱা যায়। আমাৰ সন্ধিয়া মিলাবলৈ আমি কেইটা সন্ধিয়া পাওঁ? পাৰ্লিয়ামেণ্টৰ আধাতকৈ বেছি টাইম গুচি যায়। তাৰপিছত বাকী সময়খিনি আমি ঘূৰি থাকোঁ। আজিয়ে কৈছোঁ যে আজিও বহুত জেগা আমি যোৱা কথা আছিল, কিন্তু কিছুমানে কৈছে আমাৰ ঘৰৰ বিয়া আছে, কিছুমানে কৈছে আমি অমুকত আহিছোঁ। কিন্তু তেওঁলোকে এটা কথাই কৈছে যে আপুনি নাহিলেও আপুনি মেছেজটো পাইছোঁ, আমি য'ত যি কৰিব লাগে কৰিছোঁ। আমি কেৱল এটা ফৰ্মেলিটিজ কৰাৰ দৰকাৰ আছে, আমি ৰাইজৰ পৰা সাক্ষাৎ কৰাৰ কথা আমি চেষ্টা কৰিছোঁ যিমান পাৰোঁ। আৰু মই বাৰ কৈছোঁ এইটো ইলেকশ্যন নৱসেনা ইলেকশ্যন, এইটো ৰাইজৰ ইলেকশ্যন, কোকৰাঝাৰ ইলেকশ্যনটো। আৰু মই তেওঁলোককো কৈছোঁ যে যদি নৱসেনা জেগা আপোনালোকে বিকল্প কোনোবা এজন আনি দিব পাৰে, মই ইলেকশ্যন দেখিলোঁ নহয়, মই আপোনালোকক সহায় কৰিম কেণ্ডিডেট জিকৰ কাৰণে। কাৰণ আমি MP হৈ যথেষ্ট সুখী নহয়, কাৰণ ইয়াত গোটেই দুৰ্নামখিনি আমাৰ আছে। আজি দেখিছে যে আজি আমাৰ নামত অকল ST নহয় বোলে 5টা কেছ লগাইছে, য'ত কোৰ্টে আমাক ন্যায় দিছে, কিন্তু চৰকাৰে আমাক ন্যায়। আজি বহুতে কৈছে যে বিজেপিলৈ আমি আছোঁ, যদি বিজেপিলৈ আমি আছোঁ, নৱসেনা বা শৰণীয়া জনগোষ্ঠী তেওঁলোকে ST কৰিব লাগে বুলি অলৰেডি দিল্লী পঠাইছে, কিন্তু নৱসেনাক ব্যক্তি বিশেষ হিচাপে তেওঁলোকে কেলৈ ST নহয় বুলি কৈছে? সেই কথাটো আপোনালোকে এইখিনি মানুহ সোধক যে যিখিনি এই কথা কওঁ, মই ভাবোঁ ৰাইজৰ মাজত বিভ্ৰান্ত কৰাৰ কাৰণে কথা আৰু হয়। বহুত মানে আমাকো কয় যে আপোনাক লগ পোৱা নাই, মানে বহুত বেয়া কথাই, বা তেওঁলোকে নিজৰ কথাখিনি খোলাকৈ কয়, কিন্তু তাৰপিছতো কয় যে MP কিন্তু আপুনি থাকিব লাগিব, আপুনি খেলিব লাগিব। নহ'লেতো মই অকল পাগল নহয় যে মই ইলেকশ্যন খেলিম। কাৰণ এজন মানুহে মানে যি কি কয় MP নহয়, এককভাৱে গাঁও সভাৰ এজন সদস্য তেওঁ নিৰ্বাচিত হ'ব নোৱাৰে। তাৰপিছত MP জিকাটো ইমান সহজ নহয়। গতিকে আপোনালোকে এটা কথাই জানক যে কোকৰাঝাৰ সমষ্টি ইলেকশ্যন এইটো কেৱল ইলেকশ্যন নহয় এজন MP জিকাৰ, ইয়াত ৰাইজৰ ভৱিষ্যত, ৰাইজৰ জীৱন মৰণৰ প্ৰশ্ন, য'ত আমি খাৰা হৈ আছোঁ, খাৰা হৈ থাকিম। যিদিনা আমাৰ সন্মুখত হাজাৰ হাজাৰ একেপতি, তথাপিতো আমি যুঁজিব আহিছিলোঁ, আমিতো পিছে যোৱা নাই।
আজি এই শক্তিবিলাক এতিয়াও এক্টিভ হৈ আছে, যাৰ কাৰণে হয়তো আমাৰ নিচিনা মানুহৰ ওপৰত কিমান পাৰে জোৰ জুলুম মইতো ৰাইজক কোৱা নাই।